আজি জবা ফুল আনিছোঁ চুলিত ঘঁহিব জবা ফুলৰ জেল বনাম ঠাৰিটো আৰু কলটো নিদো সেইখিনি গুচাই ল'ম আৰু জবা ফুল লগালে কি হয় চুলিটো সিল্কি হয় আৰু কলাও পৰে আৰু গৰমত লগালে মূৰটো ঠাণ্ডাও হয় ফুলৰ ঠাৰি আৰু কৰ গুচোৱা হৈ গ'ল এতিয়া ফুলখিনিত অলপ পানী দিম পানী দি হাতেৰে অলপ সময় মোহাৰি দিম তাৰপিছত এটা কালাৰ আহিব আৰু গোটেই ৰাতি ৰাখিবও পাৰে যদি সময় নাথাকে 4-5 ঘণ্টাও ৰাখিব পাৰে মই গোটেই ৰাতি ৰাখা নাই 5 ঘণ্টা ৰাখিছোঁ 5 ঘণ্টাৰ পাছত চাইছোঁ ধুনীয়া জেল হৈছে এতিয়া চাকনিৰে চেকি ল'ম আৰু চুলি যদি ড্ৰাই উফি থাকে তেতিয়া এই জেলটো বনাই লগালে ধুনীয়া হয় সিল্কি হয় আৰু উফিও নাইকিয়া হয় দেওবাৰৰ ভিডিঅ' হয় আজি দিছোঁ আজি আমাৰ ইয়াত ফাতেহা হয় দোৱা হৈ আছে আমাৰ এইফালে ফাতেহা হ'লে গোটেই গাঁৱৰ মানুহখিনি লগ লাগি এসাঁজ ভাত খায় আৰু মছজিদত দোৱাও হৈ আছে ৰন্ধা বঢ়াও হৈ আছে এইফালে ফাতেহাৰ দোৱাও হ'ল এতিয়া মছজিদৰ পৰা মানুহকেইটাও আহিছে কি আছে নে নামা মই এই ছবি আঁকিছো মোৰ একটা ৰং কেনে লাগিছে কি আঁকিছা সেইটো গছ নে ঘৰ itu gos itu পাই এটা কাউরি একটু পানি হয় নেকি itu পাই এতিয়া থৈ দিয়া আৰু এতিয়া কিতাপ পঢ়িব লাগিব